নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰিজুমণি কিটচেন আৰু ৰেচিপি চেনেলৰ আন এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে, ময়ো ভালে আছোঁ। আজি মই বনাম পাপৰৰ তৰকাৰী। পাপৰৰ তৰকাৰীখন মই কেনেকৈ বনাওঁ সকলোখিনি জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। পাপৰৰ তৰকাৰীৰ বাবে মেইনলি আমাক লাগিব আলু। মই আলু বইল কৰি লৈছোঁ আৰু পাপৰ আৰু লাগিব পিঁয়াজ আৰু লাগিব মিঠাতেল। বলকচোন তেন্তে এতিয়া ৰেচিপিলৈ আগবাঢ়োঁ। মইনো পাপৰৰ তৰকাৰীখন কেনেকৈ বনাওঁ চাই থাকক ভিডিঅ'টো শেষলৈকে। গেছত মই কেৰাহী গৰম হ'ব দিছিলোঁ। কেৰাহী গৰম হ'ল, এতিয়া তাত মই দিম ৰিফাইন তেল দি পাপৰখিনি এতিয়া মই ফ্ৰাই কৰি ল'ম। মই পাপৰ 4খন লৈছোঁ, নিজৰ জোখমতে ল'লে হ'ল। মই এনেকৈ মাজেৰে ফালি দুফাল কৰি লৈছোঁ। এতিয়া মই ফ্ৰাই কৰি ল'ম। এনেকৈ মই গোটেইখিনি পাপৰ ফ্ৰাই কৰি উঠাই ল'ম। মই পাপৰখিনি এনেকৈ ফ্ৰাই কৰি উলিয়াই ল'লোঁ। এতিয়া পাপৰ ফ্ৰাই কৰা তেলতে মই দিম অলপ মিঠাতেল। অলপ আছে, মই অলপ দি দিছোঁ। তেলখিনি গৰম হোৱাত মই তাত দিম গোটা গৰম মছলা, তেজপাত আৰু দিম মই অলপ জিৰা। জিৰাখিনি ফুটি উঠাত তাত মই এতিয়া পিঁয়াজ দিম। পিঁয়াজখিনি এতিয়া মই ৰংচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি মই ৰংচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই তাত বইল কৰি ৰখা আলুখিনি দিম। মই অলপ ভাজি ল'ম 1 মিনিটমান। এতিয়া মই নিমখ হালধি নিদিওঁ। আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম। আলুখিনি এনেকৈ ফ্ৰাই কৰি থাকোঁতে তাত মই দিম আদা নহৰু বটি লোৱাখিনি দি এইখিনি অকণমান ভাজি ল'ম, আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে। আলু আৰু আদা নহৰুখিনি ভাজি ল'লোঁ, হৈ গ'ল। এতিয়া তাত মই এড কৰিম বাকী থকা মছলাখিনি, জিৰা গুড়ি, নিমখ, হালধি, ৰেড চিলি, চিকেন মছলা, গৰম মছলা, এইখিনি এড কৰি দিলোঁ। এতিয়া মই এইখিনি ভাজিম অলপ। বেছি টাইম ভাজিব নালাগে, মিক্স কৰি দিলে হ'ল গোটেইখিনি, নহ'লে পুৰি যাব পাৰে। এতিয়া মই জোখমতে পানী দি দিম। গৰম পানী দিম মই। বেছি দিব নালাগে, কাৰণ গ্ৰেভি হ'ব ন এখন, সেইবাবে। এইখিনি এতিয়া মই 2ৰ পৰা 3 মিনিট এনেকৈ উতলিব দিম মিডিয়াম জুইতে। তৰকাৰীখিনি উতলি আছে। এই পাপৰৰ তৰকাৰীখন খাই বহুতেই টেষ্টি লাগে। ঘৰত যদি মাছ মাংস নাথাকে তেতিয়া এনেকৈ বনাই খাব পাৰি, খুব ভাল লাগে আৰু বেছি টাইমো নালাগে। তৰকাৰীখন প্ৰায় হৈছেই। এতিয়া তাত মই পাপৰখিনি ফ্ৰাই কৰি ৰখা পাপৰখিনি এড কৰিম। পাপৰখিনি মই এনেকৈ অলপ ভাঙি লৈছোঁ। এতিয়া মই এইখিনি তৰকাৰীখিনিত এড কৰি দিম। পাপৰখিনি এড কৰিম এনেকৈ।
পাপৰখিনি এড কৰিয়েই 1 মিনিটমান থাকিব দি মই গেছটো অফ কৰি দিম। মোৰ পাপৰৰ তৰকাৰী ৰেডি। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে আৰু শেষলৈকে চালে বুলি আশা কৰিলোঁ। আৰু যদি মোৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ' পাই থাকিব আপোনালোকে। এয়া মোৰ গৰম গৰম পাপৰৰ তৰকাৰী ৰেডি। আজিলৈ তেন্তে আহিছোঁ নতুন এটা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। মই ৰিজুমণিয়ে সকলোকে বাই বাই।